বাটঘৰীয়া আঞ্চলিক মহিলা সমিতিৰ উদ্যোগত আজি বাটঘৰীয়া প্ৰেক্ষাগৃহত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰথম বাৰ্ষিক মহিলা সমাৰোহৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ পুৱা 7:30 পতাকা উত্তোলন কৰে আয়োজক সমিতিৰ সভানেত্ৰী অনিমা বৰশইকীয়াই। পুৱা 8 বজাত শ্বহীদ তৰ্পণ কৰে বিশিষ্ট সমাজকৰ্মী পুষ্পা কলিতা দত্তই। পুৱা 8:30 গছপুলি ৰোপণ কৰে বাটঘৰীয়া গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী লিলি শইকীয়াই। পুৱা 9 বজাৰ পৰা অনুষ্ঠিত কৰা ক্ৰীড়া প্ৰতিযোগিতাত দৌৰ ৰছী টনা, ভেকচন আৰু টেকেলি ভঙা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। দুপৰীয়া 12 বজাত বাটঘৰীয়া চেমনীয়া দিহানাম দলে দিহানাম পৰিৱেশনেৰে মঞ্চ উদ্বোধন কৰাৰ পাছত অনুষ্ঠিত কৰা হয় আলোচনা চক্ৰ। অনিমা বৰশইকীয়া দিহিঙীয়াই পৰিচালনা কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা হেমপ্ৰভা বৰঠাকুৰে মূল নাৰী সবলীকৰণৰ উদ্দেশ্যে নাৰীৰ সমস্যা উৎপত্তিৰ কাৰণ আৰু ইয়াৰ নিৰ্মূলকৰণৰ ওপৰত তত্ত্বগধুৰ ভাষণ আগবঢ়ায়। সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্যা নন্দিনী ডেকাই আধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ৰাজ্যিক মহিলা আয়োগৰ সদস্যা ৰূপা কামান, আমন্ত্ৰিত অতিথি হিচাপে দীপশিখা দাস বাগ্ৰী, ধেমাজি জিলা পৰিষদৰ সদস্যা বৰ্ণালী বৰগোহাঁই, বাটঘৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ হেমহীৰা মণিখিয়াল, পশ্চিম ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ললিত দিহিঙীয়া, কৰাকান হাইস্কুলৰ প্ৰধান শিক্ষক গোবিন্দ দত্ত, ধেমাজি জিলা সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি পৰীক্ষিত সোণোৱাল, বিশিষ্ট সমাজকৰ্মী ভোগেশ্বৰী হাজৰিকা, ধেমাজি শিশু প্ৰতিৰক্ষা সমিতিৰ অধ্যক্ষা লিলিমা ডেকা উপস্থিত থাকি মহিলাসকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যাৰ ওপৰত আলোকপাত কৰি ইয়াৰ সমাধানৰ বাবে মহিলা সমাজক সজাগ দৃষ্টিভংগীৰে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথিৰ পবিত্ৰ দিনটোতে অনুষ্ঠিত কৰা মহিলা সমাৰোহৰ বিয়লি ভাগত অসমীয়া সমাজত মহিলাসকলৰ বাবে আপুৰুগীয়া বিয়ানাম আৰু দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰদান 7 নম্বৰতে আছে সমজুৱা দুৱাখাৰ, 8 নম্বৰত আছে সদাগৰ হৰাই, 8 টকা পৰ্যন্ত বৰশইকীয়া বাটঘৰীয়া আঞ্চলিক মহিলা সমিতিৰ সম্পাদিকা, 9 নম্বৰতে আছে সভানেত্ৰী তথা সঞ্চালিকা বক্তব্য, 10 নম্বৰতে আছে সভা ভংগ। ইতিমধ্যে 1 নম্বৰ কাৰ্যসূচী সভানেত্ৰীৰ আসন গ্ৰহণ হৈ গৈছে। ইয়াৰ পিছত 2 নম্বৰ কাৰ্যসূচীলৈ মই আগবাঢ়িব বিচাৰিছোঁ। মুখ্য অতিথি, বিশিষ্ট অতিথি আৰু আমন্ত্ৰিত অতিথিসকলৰ সম্বৰ্ধনা অনুষ্ঠান। এই সম্বৰ্ধনা অনুষ্ঠান আগবঢ়াবৰ বাবে মই নন্দিনী ডেকা বৰুৱাক অনুৰোধ জনাইছোঁ। ধন্যবাদ। সঞ্চালিকা মহোদয়ৰ নিৰ্দেশ ক্ৰমে মই সম্বৰ্ধনা কাৰ্যসূচী লৈ আগবাঢ়িছোঁ। আমাৰ আলোচনা চক্ৰখনৰ সঞ্চালিকা মহোদয়া শ্ৰীমতী অনিমা বৰশইকীয়া দিহিঙীয়া বাইদেউক সম্বৰ্ধনা জনাব আমাৰ সদস্যা অঞ্জুমণি সোণোৱাল বাইদেৱে। তেখেতক আমি সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ।